নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি আমি এঠাইত যাম, মোৰ লগত এই কুলদীপ আছে আৰু ৰূপম ভাই আছে। আজি আমি এঠাইত যাম, আপোনালোকৰ মাজত আজি আমি এজন শিশু শিল্পীক চিনাকি কৰি দিম। মই আৰু বিশেষ নকওঁ, বলকচোন যাই থাকোঁ, সেই শিল্পীজনৰ পৰা আমি কি উপভোগ কৰিব পাওঁ তাকে চাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি পালোঁ বাৰু, আৰু বলক ভিতৰলৈ সোমাই যাওঁ। বলক, শিশু শিল্পীজনৰ ঘৰ পালোঁ আহি। শিল্পীজন মোৰ লগত আছে, আপোনালোকক দেখাই দিছোঁ। আৰু শিল্পীজনে বহুত ধুনীয়া তবলা বজায়, আপোনালোকক মই দেখাই দিছোঁ। এয়া ভগৱত প্ৰীতম বৰা। মই কৈ নাথাকোঁ পৰিচয়, মই দি নাথাকোঁ, আপোনালোকে নিজেই পৰিচয়টো জানি লওক। নমস্কাৰ, মোৰ নাম শ্ৰী ভগৱত প্ৰীতম বৰা। মোৰ ঘৰ মঙলদৈ ব্ৰহ্মপুৰত। মোৰ দেউতাৰ নাম শ্ৰী খনীন্দ্ৰ বৰা আৰু মোৰ মাৰ নাম শ্ৰী নীলিমা বৰা। তুমি এতিয়া আমাক আজি কি বজাই শুনাবা? মই শ্ৰদ্ধাৰ অনিন্দিতা পাল বাইদেউৰ এটি জনপ্ৰিয় গীতত তবলা বজাবলৈ চেষ্টা কৰিম।
কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোৰ হয় আৰু আপোনালোকে আগুৱাই যোৱাত যাতে সহায় কৰি দিয়ে আৰু আগলৈ যাতে আমি আৰু ভাল ভাল এনেকুৱা ভিডিঅ' ভাইটিজনৰ পৰা পাই থাকোঁ তাৰ বাবে ভাইটিজনক যেনে সকলোৱে আশীৰ্বাদ কৰে ভৱিষ্যতলৈ আগুৱাই যোৱাত সহায় কৰে তো বলক আজি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আপোনালোকে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব